ইয়াতে এওঁলোকে কি বস্তু বনাইছে কি আছে ইয়াতে বৰ্তমান মই অলপ আবেলিকে দেৰিকৈ আহিলোঁতো গতিকে তেখেতৰ বস্তুবিলাক প্ৰায় খতমেই হৈছে 3-4 বজাত তেখেতৰ বস্তুবিলাক খতম হৈ যায় এতিয়া আৰু তেওঁলোকৰ যিখিনি আছে আমাক দেখাইছে আজি কি বনাইছে আজি দালি বনাইছে আৰু মটৰ চব্জি চব আৰু এইটো মাছ এই মাছৰ জোল এইটো চব গাহৰি গাহৰিটো দেখাই দিব গাহৰি চব চিকেন গ্ৰেভি চিকেন খাব নেকি চিকেনটো এইটো কি চিকেন চিকেন গ্ৰেভি আৰু এইটো মণিপুৰী চাটনি ইৰম্বা মণিপুৰী চাটনি ইৰম্বা এইটো মাছ মাছ ফ্ৰাই এইটো আলু ভাজি এইবিলাক এইটো গাহৰি এইটো মাছ গ্ৰেভি এইটো দালি না দালি আৰু এইটো চব্জি চাওক ইয়াতে আমি এটা থালি অৰ্ডাৰ কৰিছোঁ আৰু এই থালিটো আপোনাৰ চাব পাৰে থালি আহিছে এই থালিত আছে আপোনাৰ ভাত আছে যেনে মই দেখাইছোঁ আলু ভাজি আছে এইটো বিলম্বা ন বিলম্বা হয় আৰু এইটো পৰ্ক মই পৰ্কটো ভাল পাওঁ গতিকে পৰ্ক ল'লোঁ কোনোবাই যদি বিচাৰে চিকেন ল'ব পাৰে কোনোবাই যদি বিচাৰে ফিছ ল'ব পাৰে এইটো দালি এনেকৈ দিয়ে আৰু এইটো ভাজি দিছে মটন ভাজি এতিয়া বিভিন্ন ধৰণৰ বেলেগ আৰু কিবা বেলেগো বনায় আজি এইটো ৰেচিপি বনাইছে গতিকে আপুনি কিবা বেলেগ ৰেচিপিও পোৱা যাব ইয়াতে আপোনাৰ আজি বৰ্তমান এইটো যোনটো পৰ্ক বনাইছে নৰ্মেল পৰ্ক বনাইছে বাঁহৰ গাজতো বনায় বাঁহৰ গাজত বনায় আজি নৰ্মেল পৰ্ক বনাইছে আমাৰ লাই শাকৰ লগতো বনায় কেতিয়াবা গতিকে তেওঁলোকে বিভিন্ন বেলেগ ধৰণে বনাই পেলাই থাকে আৰু এতিয়া মই এইটো ট্ৰাই কৰিম চব বন্ধুসকল এওঁলোকে এনেকৈ মানে যোনটো আমাৰ ঘৰুৱা থালি হয় তেনেকৈ পৰিৱেশন কৰে বেছি মছলা পাতি নাই একদম চিম্পল হিচাপে কৰে আৰু আপোনাৰ যোনটো ঘৰত আপুনি টেষ্ট পায় এইবোৰে টেষ্টটো সেইটোৱে পাব বিশেষ তেনেকুৱা মছলা ইউজ নকৰে গতিকে মই এই দেখিছে দালি ট্ৰাই কৰোঁ একদম ঘৰৰ ভাত পাওঁ পুৰাপুৰি ঘৰৰ সোৱাদ আৰু ইয়াতে অইলো আপোনাৰ যোনটো ইউজ কৰে সেইটো একদম সম্পূৰ্ণ ভাল নম্বৰ মানে অইলটো ইউজ কৰে মানে তেওঁলোকে কোনো বেয়া ৰিফাইন অইল ইউজ নকৰে ইয়াতে মিঠা তেলে ইউজ কৰে ত' তাৰ বাবে সোৱাদটো ভাল হয় এইটো চাব পাৰে এইটো পৰ্কটো একদম নৰ্মেল এটা কাৰী বনাইছে আৰু তেওঁলোকে বেছি ইয়াতে মছলা ইউজ কৰা নাই আদা নহৰু দিছে আৰু বাকী বেছি মছলা নাই এইটো ইউজ কৰিছে ঠিকে আছে নৰ্মেল টেষ্ট এটা বিশেষ তেনেকুৱা মানে জ্বলা বা তেনেকুৱা বেছি জ্বলা এনেকুৱা নাই এটা নৰ্মেল টেষ্ট তেওঁলোকে দিছে ইয়াতে আৰু ইয়াৰ যোনটো মাংস এওঁলোকৰ চাব পাৰে ধুনীয়াকৈ মানে গলি যায় আৰু মানে বেছি মানে সেয়া নহয় আপোনাৰ মানে ধৰক টাইট নহয় যোনটো মানে গলি যায় মানে ভালকৈ আৰু কোমল ধুনীয়াকৈ প্ৰেছাৰ কুকাৰত বইল কৰি দেখিলে বঢ়িয়াকৈ বনায় মানে মুখত ল'লে কমি যায় গতিকে তেওঁলোকে এনেকৈ বনাইছে আৰু একদম ঘৰুৱা টেষ্ট আপোনাৰ আৰু ইয়াতে খাব পাৰে আপোনালোকে আহিব পাৰে মই এড্ৰেছটো আপোনাক শেষত কৈ দিম আৰু আমি ইয়াতে অনাৰৰ লগতো কথা পাতি আছোঁ তেতিয়ালৈকে মই বস্তুখিনি খাই পেলাই ফিনিছ কৰোঁ চাব পাৰে এইটো মানে মণিপুৰী থালি বুলি আমি কেনেকৈ গম পাওঁ মণিপুৰী থালি বুলি গম পাওঁ এইটো ইৰম্বা চাওক ইৰম্বা এই ইৰম্বাটোৱে মণিপুৰী থালিৰ স্পেচিয়েল ন গতিকে এই ইৰম্বাটো চ' বন্ধুসকল মই ইয়াতে খালোঁ আজি ট্ৰাই কৰিলোঁ ইহঁতৰ ডিছ মণিপুৰী ডিছ আৰু লগতে মানে মই ইয়াতে আগৰ পৰাই আহিছোঁ আজি মই আপোনালোকৰ এটা ভিডিঅ' বনাম বুলি আহিছিলোঁ আচলতে গতিকে আহক আমি ইয়াৰে অনাৰ লগত কথা পাতোঁ অলপ অনাৰৰ পৰা আমি জানি দিছোঁ কথা এইখন আচলতে হয় নিয়াৰ গেম ভিলেজ মণিপুৰী ৰাইচ হোটেল ৰিষ্টেট মণিপুৰী ৰাইচ হোটেল ৰিষ্টেট এইটো গেম ভিলেজৰ ওচৰতে হয় আপুনি কণ্টেক্ট নম্বৰখিনি মই দি দিম তাতে আপুনি কণ্টেক্ট কৰি পেলাই আহিব পাৰিব আৰু এখেত অনাৰ হয় এখেতে চলাই আছে অলপ ক'ব পাৰে আপুনি আপোনাৰ কথা আহিবা মাল ভাল সেৱা কৰি দিম না আহিবা তেওঁ অলপ কৈছে চবৰে যদি ইয়াতে আহে আৰু খোৱা বোৱা ভালেই প্ৰায় গতিকে আহক আপোনালোকে এইখন হোটেলত এবাৰ ট্ৰাই কৰক আৰু ভাল লাগে যদি আকৌ আহিব ধন্যবাদ